हुजूर तेरा 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 सुरूर। গেন্দেলা কি হলো তোৰ এনেকে গছৰ তলত বহি বহি ভেকুলীয়া মতাৰি টেটু ফালি আছো যে কি হলনো তোৰ হলধৰ খোৱা তেনেকৈ নকব আকৌ খং উঠিলে একা গছৰ তলত নবহি একেবাৰে ওপৰত বহিমগৈ গম পাব তেতিয়া এই গৰমত এনেই মাথা চাথা নষ্ট হৈ আছে আৰু ঘামি ঘামি গোটেই গা আৰু শুকাই গৈছে আপুনি আকৌ খংডাল উঠাই নল'ব দেই হেৰো হ'ব দে তোৰ একে খঙেই উঠিল মই ধেমালিহে কৰিছো আপুনি পিছে ইয়াত কি কৰি আছে অকলে অকলে এই গৰমত হেৰো অকলে থকা নাই নহয় এই বগাইও আছে তোৰ লগত জানো সি সেই বাইকখন অকণমান লৈ যাওঁ বুলি লৈ গৈ ক'লেনো গ'লগে ইমান সময় হ'ল অহাই নাই ক'ত বা মৰিলগে এই পিশাচৰটো এইটোৰ পৰা আৰু শান্তি নাইকিয়া হৈছে আৰু কি বগাই বুলেটো চলাব পৰা হ'ল কেতিয়া শিকিলে সি তই হ'বলা নাজানই হ'ল তাৰ বাইক শিকা 2 মাহ মানেই হ'ল মই এক্সপাৰ্টটো ঘৰতে থাকোঁতেই আৰু সি বাইক নিশিকিবনে ধুম মচালে ধুম ধুম মচালে ধুম ধুম ঐ ব্ৰেক মাৰ ব্ৰেক মাৰ মাৰিবি এতিয়া মোক ঐ ব্ৰেক মাৰ ৰবা পাপা মাৰিছো পুৰা ঐ মৰা তই মোক বাইকে খুন্দিয়াই আজি মাৰিলেই হয় আৰু পটককে বাইকখন লৈ যাওঁ বুলি গৈ ইমান সময় ক'লে গৈছিলিনো পাপা অলপ চাল মাৰিলোগে আকৌ বুলেট চলাই চাল মৰাৰ মজাই বেলেগ ছোৱালীবোৰে একে ঘূৰি ঘূৰি চায় তই বগাই বাইক চলাব পাৰিলিয়ে ভয় লগা নাই কি ভয় কেলে লাগিব আকৌ তই মানে বাইক চলাব শিকাই নাই সেই দেউতাই যে সিদিনা সেই ভেচুকি বাইকখন কিনিছিলে সেইখন কি ঘৰত সজাই ৰাখিবলৈকে কিনিছে নেকি হেৰ উলিয়াই আন এদিন দুইটাকৈ ফুৰি আহোঁগৈ ঐ তহঁতৰ ইমান কিহৰ বাইকৰ কথাও পঢ়া শুনা হ'লে খবৰ নাই এতিয়া ব'ল ঘৰত ব'ল বগাই ব'ল ঘৰ যাওঁ ঘৰত মাৰা চাগাকে বাট চাই আছে গেন্ধেলা তয়ো যা ঘৰলৈ অলপ ফ্ৰিজটোত গৈ সোমাই থাকগৈ গৰমত হ'ব পাপা ব'লা তুমিয়ে চলোৱাহি মই উঠি যাওঁ গেন্ধেলা যাওঁ দে তই গৈ থাক বাই বাই এই টিকা ফটা ৰ'দত আৰু বাইকখন বাহিৰলৈ নিনো আৰু দেই কালাৰটো একেবাৰে ৰ'দে খাই পেলাইছেগে এই চকাকেইটা লেতেৰাই হ'ল পাই চাফা কৰিবই লাগিব আৰু পাপা ক'ত গ'লা তুমি হেৰো ইয়াতে আছো গেৰেজত বাইক চাফা কৰি আছো বাইকখন মচিয়ে থাকা একেবাৰে তুমি নচলোৱাই দেখোন সেইখনতনো কি ধূলি লাগিব ঐ তই কি জানিবি লোৱাইহে জানে কিমান কষ্ট কৰি লৈছো যেতিয়া নিজে লবি তেতিয়া গম পাবিগে তই থোৱা সেই বগাই সেই বুলেট চলাব পাৰিলেই মই এতিয়া সেই আহি থাকোঁতে বাপেকৰ লগত সি একে বাইক চলাই আছে ময়ো শিকিব লাগিব বাইকখন সোনকালে ব'লা আজি শিকোঁগে নহ'লে বাইকখন থ হেৰো বাইক শিকি ফালিব নালাগে ইমান মৰমত ৰাখিছো মই এইখনক এতিয়া তই চলালে একেবাৰে খয়ে যাবগৈ অলপ নহ'ব তুমি যদি শিকাবা নহ'লে মই আকৌ পুতুকন্দাক কমগে নহ'লে পুতুকন্দাই পুৰা জানে বাইক চলাব একে তুফান বাইক চলাই সি বা তই মানে এইবাৰ বাইক শিকিহে এৰিবি হ'ব যা পুতুকনকে কগে যা মই নোৱাৰো আৰু এই গৰমত যে তোক এতিয়া মই বাইক শিকাব নোৱাৰো তাকে কগে যা হ'ব পাপা মই কওঁগৈ আৰু সৌ সিদিনা বেলি পৰত তুমি আৰু মই শহুৰৰ ঘৰত জোকে ধৰিছিলে জানা তোমাৰে হাতত দৌৰ মাৰি জঁপিয়াই দিছিলা মোৰ আৰু কোচত পুতুকন্দা এইবোৰ হোৱাই নোহোৱাই কি গাই ফুৰিছে আপুনি সেইটোনো গান হ'ল নে এই গেন্ধেলা তুমি কি বুজিবা মোৰ দুখৰ কথা আজি সেই মোৰ চিনেমাজনীলৈ বৰকে মনত পৰি আছে পাই সেই দুখতে একেবাৰে গানেই ওলাই গৈছে আৰু মুখেদি কোন চিনেমাই ওলালাকৈ এগৰাকী আপুনি আগতে কোৱাই নাই দেখোন এই গেন্ধেলা এইবোৰ কথা বাদ দিয়া এতিয়া আৰু পিছে পৰে কম দিয়া এতিয়া এইবোৰ ক'ব লাগিলে আৰু মোৰ চকু পানী ওলাই একেবাৰে বানপানী হৈ যাব আৰু বাৰু কোৱাচোন পিছে কেলে ওলাই আহিলানো এই গৰমত পুতুকন্দা সেই দেউতাই যে সেইদিনা বাইকখন কিনিছিলে যে আপুনিও গৈছিলে যে লগত সেই বাইকখন এতিয়া চলাওঁ বুলি ভাবিছোঁ তাকে মোক শিকাই দিব লাগে এই টিকা ফুটা ৰ'দত আৰু তুমি কাম বিচাৰি পোৱা নাই গেন্ধেলা এই বাহিৰলৈ নোলাও নেকি মোৰ কালাৰটো বেয়া হৈ যাব ব'লকচোন পুতুকন্দা এই গাঁৱত আপোনাতকৈ আৰু ভাল বাইক কোনেও শিকাব নোৱাৰে আৰু
ব'লক না ইমানকে জোৰকে ধৰিছা যেতিয়া ব'লা ব'লা পিছে হে সূৰ্য দেৱতা কিমাননো আৰু দাঁত নিকটাই থাকা আৰু অকণমান মুখখন জপাই দিয়া আৰু তুমি আমিও অকণমান শান্তিত থাকো তহঁত আহিলিয়ে হ'বলা মোৰ বাইকখন মচি হোৱাই নাছিলে পুতুকণ ইয়াক অলপ ভালকৈ শিকাবা দেই ই কিন্তু অলপ খেলি মেলি কৰে চাই ল'বা কিন্তু পিতামদা আপুনি টেনশ্যনেই নল'ব মই ইয়াক যেনেকৈ বাইক শিকাম কাইলৈৰ পৰা একেবাৰে আপোনাক উঠাবই পৰা হ'ব আৰু গেন্ধেলা ব'লা বাইকখন ধৰাগে ঠেলি ঠেলি উলিয়াই নিব লাগিব নহয় এতিয়া পাৰিবানে ৰ'বা ময়ো ধৰি দিছোঁ নহ'লে আকৌ বাইকখন পৰিলে তোমাৰ হাৰ্ডি এডালো নাথাকিব আৰু ভালকৈ নিবি দেই কেন্ধেলা নিজে দুখ পালেও বাইকখনক কিন্তু দুখ নোপোৱাবি গেন্ধেলা কিমান আৰু ঠেলি ঠেলি আনি থাকিবা বাইকখন এবাৰ চিটত বহা আৰু মই দেখাই দিওঁ বাইকখনৰ বিষয়ে তোমাক হ'ব বাৰু পুতুকণ দা মই চিটতে বহোঁ আপুনি ধৰিব কিন্তু পৰিবলৈ নিদিব বাইক চলাবলৈ হ'লে প্ৰথমতে বাইকৰ পাৰ্টছবিলাকৰ কথা জানি ল'ব লাগিব এতিয়া সেই আগফালে থকা হেণ্ডেল বাৰডালত দুটা মুঠি আছে তাৰে এটা হৈছে ক্লাচ এটা হৈছে এক্সিলাৰেটৰ তাৰপিছত আকৌ তলফালে বাওঁ ভৰিত গিয়াৰ আৰু সোঁ ভৰিত ব্ৰেক ভৰিয়ে হাতে দুইখন চলাব লাগিব কিন্তু আৰু এইটো হৈছে বাইকৰ পেট ইয়াতে তুমি তেল ভৰাই থাকিব লাগিব আৰু সি হলকে হলকে খাই থাকিব আৰু এইটো আৰু এটা সুবিধা আছে তেল শেষ হ'লে তুমি ইয়াত ফুলকৈ পানীও ভৰাই আনিব পাৰিবা চাওঁ তুমি এতিয়া অকণমান নামা মই ষ্টাৰ্ট কৰি পেলাই অকণমান চলাই দেখাই দিওঁ তাৰপিছত তুমি মোক চাই চাই চলাব পাৰিবা বা পুতুকণ দা আপুনি ইমান কথা জানে আপুনি এৰোপ্লেনো চলাব জানে নে কি বাৰু হৌৰা গেন্ধেলা একেবাৰে এৰোপ্লেনত ধৰি লাগে যে প্ৰথমতে বাইকখনকে শিকাচোন চাওঁ তুমি নামা মই চলাই দেখাই দিছোঁ তোমাক প্ৰথমতে এনেকৈ এই চেল্ফটো টিপি দিবা এনেকৈ ষ্টাৰ্ট হ'বলৈ বা ষ্টাৰ্ট হৈ গ'ল আমাৰ বাইক ষ্টাৰ্ট হৈ গ'ল হৌৰা গেন্ধেলা এই ষ্টাৰ্ট হওঁতে ইমান ফূৰ্তি নে এতিয়া চাই যোৱা মই কেনেকৈ চলাওঁ সেই শিকি যোৱা এতিয়া প্ৰথমতে মই সেই ক্লাছডাল ধৰিম তাৰপিছত এই 1 নম্বৰ গিয়াৰ লগাইছোঁ এতিয়া সেই এক্সেল দবালে আৰু এতিয়া আগবঢ়াই গৈ থাকিম আৰু এই চাই থাকিবা দেই বা পুতুকণ দা তুমি দেখোন একেবাৰে তুফান বাইক চলোৱা মই শিকি গ'লো চব দাঁত নিকটাই থাকিব নালাগে গেন্ধেলা এতিয়া দেখা যাব নহয় আহা তুমি চলোৱাহি কিমান শিকিলা এতিয়া দেখা যাব ৰ'বা মই বাইকখন ঘূৰাই দিওঁ পুতুকণ দা ভয়হে লাগিছে পাই হ'ল ভাল এইকণ কলিজালৈ বাইক চলাবলৈ আহা লগৰ সেই বগাই বুলেট চলালে তুমি এই ভেচুকীখনকে চলাব নোৱাৰিলে আৰু কি কৰিবা নাই চলামেই এই ষ্টাৰ্ট দিওঁৱেই ৰ'বা সেই বাওঁ হাতেদি ক্লাছডাল দবোৱা আৰু সেই সোঁ হাতেদি চেল্ফটো দবাই দিয়া বা ষ্টাৰ্ট হৈ গ'ল গেন্ধেলা পাৰিছা এতিয়া সেই বাওঁ হাতেদি লাহে লাহে ক্লাছডাল এৰি দিয়া আৰু সোঁ হাতেদি এক্সেলডাল অকণমানকৈ দবাই দিয়া বেছিকৈ নদবাবা আকৌ দেই নহ'লে বাইকে চাইকে উফাল মাৰি দিব একেবাৰে তুমি গৈ সিপুৰিত পৰিবাগৈ পুকটো গ'লৈ গুড়া হ'ল চাগে পুতুকণ দা পুতুকটো গ'লৈ আঐ ভুচুং পহু গেন্ধেলা একেবাৰে কঁঠাল খোৱা দি পৰিলা দেখোন এতিয়া কি হ'ব হয় চাওঁ দাঙি উঠাই দিওঁ আহা নহ'লে আকৌ ঘৰত বাপে থ'ব মোক তাৰ একেবাৰে পাত ওলাই গৈছেগৈ এইডাল কি পাত মাৰিছা হে গেন্ধেলা মানুহ একেবাৰে বেহুচ হৈ যাব দেখোন পুতুকণ দা আপোনাৰ পাতটোহে চিন্তা লাগিছে মই যেনেকৈ একে পোকৰ ঠেকেচা দি পঢ়িছোঁ হয় পাত কি একেবাৰে গুৱে চুৱে চবেই ওলাই যাব লৈছিলে একো নাই গেন্ধেলা হ'ব দিয়া আগতে আমি বাইক চলাই কত যে পৰিলোঁ হয়তো মূৰৰ চিন দেখিছেনে নাই মোৰ এইটো 100টামান চিলনিয়ে পৰিছিলে এবাৰ একো নহয় দিয়া হ'ব দিয়ক পুতুকণ দা ব'লক এতিয়া ঘৰলৈকে যাওঁগৈ আৰু বিষত একেবাৰে টিকাকেইটা ফুলি গৈছেগৈ আৰু ঘৰত গৈ ফ্ৰিজৰ ভিতৰত সোমাই দিমগৈ অলপ হ'ব ব'লা ধৰি নিব লাগিব নেকি নে পাৰিবা নিজে যাব
পাৰিম দিয়ক ব'লক আপুনি বাইকখন লৈ লওক খালি মই গৈ থাকিম খোজকাঢ়ি তোমালোকে দেখিছা নহয় মোৰ এই কি অৱস্থা হ'ল গতিকে তোমালোকেও বাইক ভালকৈ চলাবা দেই আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা